দেবও কৈছে যে মই নৰো যিটো ইনচিডেণ্ট হৈছিল তো নৰিম বুলি ভাবিছিল আমি ক'লো বোলো যিহেতু কি আই ডাইট মাংস নাই দেখাই ডাইট কৰে আৰু সি আধা ঘন্টা গাড়ি চলাইছে তাতে নি লাগে বহুত লাগে Morning guys, good morning and welcome back to Debo's vlog. বৰ্তমান আমি আছো দিল্লীত ৰাতি ইয়াতে ষ্টে কৰিলো আৰু এখন হোটেলতে আছিলো দা জে কিবা ইন্টাৰনেশ্যনেল আৰু কেনেকুৱা লাগিছে আজি থাকি ইয়াতে বস্তু গৰম দিল্লী কেনেকুৱা লাগিছে গৰম গৰম আছে তো যিহেতু নিজে এটা গৰম মই নিজে গৰম না হট ক'ব খুজা হট সেক্সি লাজ নালাগে আলুৰ বস্তা হৈছি মই হয় নেকি তো আজি ইয়াৰ পৰা আমি ওলাই দিম আজি আমি ইয়াৰ পৰা লক্ষ্ণৌলৈ ওলাম মানে আজি বেছি কভাৰ কৰিব নোৱাৰিম 500 কিলোমিটাৰ কভাৰ কৰিম আৰু আজি বেছি ভাল লাগি আছে বহুত বেছি এক্সাইটেড কাৰণ আজি আমি এক্সপ্ৰেছ হাইৱে দি যাম মানে জীৱনৰ প্ৰথমবাৰ এক্সপ্ৰেছ হাইৱে এক্সপ্ল'ৰ কৰিম আৰু আপোনালোককো দেখাম তো এনেকৈ বহুত ট্ৰাফিক হৈ আছে তো এতিয়া ধুনীয়াকৈ ওলাই দিওঁ বলক তো এক্সপেৰিয়েন্স হয় দেখা না এইবাৰ ফাৰ্ষ্ট টাইম উঠিম মানে মই 90 চনতে এক্সপেৰিয়েন্স মই 90তে মানে জন্ম কেতিয়ানো জন্ম বাদ দি মই থাকান্তে এই ক'ৰবাত থাকান্তে আছিলোঁ মই লাজ আছে নাই মোৰ লাজ ইয়াত যদি অলপো লাজ থাকে এটা আলুৰ বস্তা গাড়ীৰ পিছফালে বহি থাকে 1 কিলোমিটাৰ নচলায় মই এনেকৈ চালিয়ে মানে থৈ যাম গম পাবি জেমছ বাই লগ পাম ভালে তুমি কেতিয়া আহি আছা মই আজি ৰাতি গৈ আছো আচ্ছা ৰাতি লগ পাই আছো তেতিয়াহ'লে ৰাস্তা যদি লগ পাওঁ আৰু বেটাল আছে নিপু আছে কেনেকুৱা বঢ়িয়া এক্সাইটেড নিপু এইফালে একদম মেন ইটছ আ কাম পইণ্ট তো এনেকৈ ধুনীয়াকৈ আমি ওলাই দিব গাড়ী চাড়ী পুৰা ৰেডি হৈ আছে আমাৰ এইফালে ধুনীয়াকৈ নহয় এইটো চৰি এইটো বেলেগৰ এইটো মোৰ তো মোৰ গাড়ীটো অলপ জেমছে মানে সজাই দি আছে মানে এইবিলাক মই বান্ধিব নাজানো আৰু এইটো এটা জানি আৰু গাধ কালি কোনে বান্ধিছে তই বান্ধিছা সেইকাৰণে 5-7 বাৰ মান লাষ্ট ব্লগত দেখা পাইছে মানুহে তো জেমছে কৰি আছে জেমছ এইবিলাকত এক্সপাৰ্ট মানে ফাইনেলি ওলালোঁ আৰু পাহাৰগঞ্জৰ পৰা পাহাৰগঞ্জতে ৰাতিটো আছিলোঁ আৰু ইয়াতে মানে আমাৰ অসমীয়া মানুহ আহিলে বেছিভাগ ইয়াতে থাকে গাইজ এনেকুৱা যাম মই আগতে দেখা নাই আমাৰ গুৱাহাটীতো যাম হয় কিন্তু এনেকুৱা যাম হোৱা নাই মই হেলমেটটো পাইছোঁ সেইটো বেলেগ কথা তোৰ কাৰণে যাম হৈছে তেনেহ'লে গুচি গ'লো হয় নে নাই এতিয়া আমি भैया एक्सप्रेस हाईवे कौन सा साइड होगा लखनऊ जाने के लिए सीधा जाना होगा कितना किलोमीटर होगा सीधा जाना है ना ठीक है थैंक यू भैया तो মানে ইয়াৰ কাৰণে মানে সব কামতে মানে লেট হয় মানে হেলমেট থৈ গুচি আহিছে এতিয়া নিপুৰ তাত আছে আপোনাৰ গুগল মেপ মোৰ তাত গুগল মেপ নাই মইতো গাড়ীয়ে চলাই আছোঁ এতিয়া সময় হৈছে 12টা আৰু দিল্লীত মানে এইটো টাইমতো ভয়ংকৰ ট্ৰাফিক মানে এতিয়া এইখিনি যাওঁতে চাগে আমাৰ 2-3 ঘণ্টা লাগি যায় নেকি আইডিয়া নাই মানে সব কেনেকৈ ৰাস্তা মানে আণ্ডাৰগ্ৰাউণ্ডৰে ৰাস্তা গৈ আছোঁ তো বেলেগ এক্সপিৰিয়েঞ্চ লাইফত মানে এইটো হৈছে ৰাস্তাতকৈ তলত মানে এইটো চাইড হৈছে ৰাস্তাৰ ওপৰত আৰু এইটো তলত মানে মাটিৰ তলেৰে গৈ আছোঁ আৰু এতিয়া আৰু চাওক কি ধুনীয়াকৈ ডিজাইন কৰিছে আৰু একদম পুৰা লাইট এনেকুৱা ফিল হৈ আছে মানে শ্বপিং মলৰ মাজেৰে গৈ আছোঁ নেকি গাইজ দিল্লী চৰকাৰে মানে দিল্লীখন বহুত বেছি ধুনীয়াকৈ ৰাখিছে চাওক না লেফ্ট চাইডে কিমান ধুনীয়া গছ ৰাইট চাইডে গছ আৰু চাৰিওফালে ধুনীয়া পটত মানে কিবা কিবি গছ লগাইছে আৰু ধুনীয়াকৈ কালাৰিং কৰি মানে কিবা এটা বেলেগ ধৰণৰ এটা লুকছ দিব চেষ্টা কৰি আছে মানে খুব ভাল লাগিছে চাই এইফালেদি গ্ৰেটাৰ নয়ডা এইফালেদি কেনে আপোনাৰ এক্সপ্ৰেছ হাইৱে আৰম্ভ হয় তো মানে এক্সপ্ৰেছ হাইৱেত অলপ টাইম ৰখিলোঁ মানে গাড়ীটো অলপ কিবা কিবি গোন্ধাই আছে মানে চেন ওলাইছে আৰু ইয়াতে পেকিং চেকিং কৰি আছে কিবা গোন্ধাইছে ন এখন ইমান নচলাৰ কথা নহয় মানে বহুত গৰম ন তো অলপ হিট হৈছে ভাবিলোঁ 1 মিনিটমান অলপ ৰেষ্ট দিওঁ কিবা এটা পুৰা গোন্ধ এটা ওলাইছে চাওক অলপ টাইম অহাৰ পিছত চব একদম কাপোৰ চাপোৰ খুলি বডি বনাইছা দেখোন তুমি চাওঁ চাওঁ প্লিজ অলপ টিপছ দিয়া বনোৱা নাই মই প্লিজ মই বডিৰ ওপৰত আই এম সৰি কিন্তু এইবাৰ হ'ব বহুত আনহেলথি কিন্তু মই হেলথি হ'ব ট্ৰাই কৰি এইবাৰ শুনিছোঁ যে নিপু এইবাৰ জিমত যাব একদম বঢ়িয়া একদম পুৰা দেখা পাব 6 মাহ পিছত 6 পেক আৰু আপোনাৰ কি আলুৰ বস্তা মোৰ এটা বেগ আছে মোৰ সেইটো বেগ আলুৰ বস্তাৰ পৰা কিবাকে অলপ সেই পিঁয়াজৰ বস্তাটো হওক আকৌ দৰকাৰ নাই নিজে খাইছোঁ নিজে আঁকিছোঁ হয় নেকি তো এনেকৈ অলপ টাইম আমি ৰেষ্ট লৈছোঁ গাড়ী মাতৰ কাৰণে একো কৰিব নোৱাৰি এক্সপ্ৰেছ হাইৱেত মানে বেছি টাইম আপুনি গাড়ী চলাই থাকিব নোৱাৰে অলপ টাইম চলোৱাৰ পিছতে গোন্ধ ওলায় টায়াৰৰ হাৱা ওলায় কিবা কিবি ওলায় তো অলপ বাইকটো অলপ ৰেষ্ট দিব লাগে 50-60 কিলোমিটাৰ পিছত চাওক কিমান বেছি ৰ'দ আৰু আকাশখন চাওক ভয়ংকৰ মানে ৰ'দ চ' অলপ আমি নিজে অলপ ৰেষ্ট ল'ব লাগে আৰু গাড়ীটো ৰেষ্ট দিব লাগে যিহেতু গাড়ীৰ ওপৰতে আমি নিৰ্ভৰযোগ্য আৰু গাড়ীৰ ওপৰতে যাম কেনে পাগলা এই ৰ'দত কি লগাই লৈছে তাৰ জোচ তো এনেকৈ অলপ টাইম ৰখি কেনে ওলাই দিলোঁ অলপ আগত যাওঁ অলপ পানী চানী খাওঁ মানে এনেকুৱা ৰ'দ দিছে বডিটো ডিহাইড্ৰেট হৈ যায় কেনে লাগিছে ৰ'দ
বিৰাট গৰম এইটোৱে বিৰাট গৰম ধৰে উপায়তো নাই যিহেতু সেফটি মেইন সেফটিৰ কাৰণেতো পিন্ধিবই লাগিব এইবোৰ এতিয়া আগত গৈ অলপ খাওঁ আৰু গাড়ীটো তেল ভৰাব লাগিব তেল নাই এক্সপ্ৰেছ হাইৱেবিলাকত ডাইৰেক্ট হাই ৰোডত মানে একো নাথাকে চ' কেতিয়াবা ৰাস্তা লেফ্ট চাইডেৰে সোমাই আহে তাতে আপুনি ৰেষ্টুৰেণ্ট হস্পিটেল তাৰপিছত তেল ডিপু চব পাই যায় মানে সেইখিনি এক্সপ্ৰেছ হাইৱেত মানে চব ফেচিলিটিছ আছে আৰু চাওক নাই তেল ডিপুবিলাকত কিমান কাৰ্পেট এক্সট্ৰা গ্ৰীণ বাহ চালিয়া মানে এক্সপ্ৰেছত মানে দুই চকা বাইকৰো মানে সেই দিব লাগে মানে বাইকৰো টুল দিব লাগে তো জীৱনৰ ফাৰ্ষ্ট টাইম মানে বাইকত টুল দিলোঁ য়মুনা এক্সপ্ৰেছ হাইৱেত মানে এটা বাইকত 205 টকা লয় আৰু এইটোৰ ভেলিডিটি আছে আপোনাৰ দিল্লী টু আগ্ৰা আকৌ আগ্ৰাৰ পৰা এটা ল'ব লাগিব তো এনেকুৱা বঢ়িয়া ঠিকে আছে ৰাস্তাবিলাক ধুনীয়া যিহেতু তো আহি অলপ টাইম ৰখিলোঁ ৰেষ্টুৰেণ্ট এটা ধুনীয়া ৰেষ্টুৰেণ্ট মানে ধুনীয়া মানে কি চাওক এনেকুৱা ৰেষ্টুৰেণ্ট আমি এজুৱেল নাখাওঁ মানে কিন্তু আজি খালোঁ ইয়াৰ কাৰণে আহিছোঁ উপায় নাই এটা খাব লাগিব না কি খাবা পুৰি ভাজি অৰ্ডাৰ দিছোঁ পুৰি ভাজি ইয়াতে কিমান নো 175 মানে জীৱনৰ চবতছে দামী পুৰি ভাজি আজি খাই আছোঁ মানে আৰু তই মই পিজ্জা পিজ্জা খাবি আপুনি Moi, it's a stream roll. It's a very hot burger. And gulera. আৰু মেকৰিৰ পাত বস্তু এটা মিক্স আছে যোনটো ফ্ৰী বুলি কয় সেইটো খাম আচ্ছা আপোনাৰ চুৱেগৰ লগত কিন্তু ৰেষ্টুৰেণ্টটো মিলিছে একচুৱেলি ইয়াতে খাব লাগে কিন্তু অলপ আগতে ই মোক আমাক কৈ আছিল যে আমি ইয়াতে নাখাওঁ ধাবা এটাত যাই কিনে খাওঁ ভাত খায় কি আই ডাইট পোৱা মাংস নাই দেখাই ডাইট কৰে আৰু সি খুব জুঙো হৈ গৈছে ডাইট কৰাম তাই এটা বস্তু চাওক 570 অনলি এইটো আৰু এইটো এইকেইটা আমাৰ খাৰুপিঠাত 20 টকাকৈ পায় এটা খাৰুপিঠাত নাই নহয় তই তই আছা দিল্লী ইউপি খাৰুপিঠাত এইবোৰ 20 টকাত পায় গাইজ আহিব খুৱাম মানে কি আছে জানেনে এটা বিউটিফুল মানে বহুত ধুনীয়া ছোৱালী এইটো যাই আছিলোঁ মই ঘৰত মোৰ লগত এটা এনেকুৱা এটা সেই হ'ল খুন্দা গৈছে তাৰপিছত মোক ক'লে মই ক'লোঁ যে চৰি ইটছ অ'কে বুলি ক'লে তই ক'লা না দেখা পোৱা না এইগিলাকত ছাগাল চোৰ কাহিনী ক'ব লাগে গাঁৱত ছাগাল চোৰ কৰা ইয়াতে তাকে সুন্দৰ কথা কওঁ লাজ নে চৰম নাপাত হয় চাওক কোল্ড ড্ৰিংকছৰ 570 আৰু এতিয়া পুৰীৰ বোলে 735 টকা মানে কি কম মানে এনেকৈ কৈছোঁ হা চাল নহয় এইবিলাক আমি খাওঁৱেই আমি এনেকৈয়ে খাওঁ নাই আমি এনেকৈ খাইতো হয় নেকি তো এনেকৈ খালোঁ খাই কেনে মানে বহুত টকাৰ লছ হ'ল চাউণ্ড চাওক গাড়ীৰ কিমান ধোঁৱা চাউণ্ড ওলাই গৈছে চাওক ক'ৰবাত চাউণ্ড বাজি আছে ইঞ্জিনত টিংকৈ পূৰা হিট মাৰি আছে যদি আপোনালোকে মানে যদি হিটটো যদি শুঙিব পাৰিলে হয় নাকেৰে এনেকুৱা পূৰা গোন্ধ ওলাইছে মানে বহুত কিলোমিটাৰ আহিছোঁ এক্সপ্ৰেছ হাইৱে 110ৰ তলত গাড়ীৰ স্পীড নাই কাৰণ সোনকালে ঘৰত যাব লাগে বহুত বেছি ঘৰৰ কথা মনত পৰি আছে ভাল লগা নাই মানে এইবাৰ মানে এইটো ইনচিডেণ্ট হোৱাৰ পিছৰ পৰা একো ভাল লগা নাই মানে আৰম্ভণিৰ পৰাই চব প্ৰব্লেম আপোনালোকে নিজে চব গম পায়ে আছে আৰম্ভণিৰ পৰা কালি মানে একো ভাল লগা নাই তো ভাবি আছোঁ যিমান সোনকালে ঘৰত গৈ পাওঁ ভাল লাগিব আজি মানে ক'তো মানে সেনেকৈ ভালকৈ ব্ৰেকে লোৱা নাই ইয়াতে আৰু এটাটো दोनों का मार दीजिए आकर के रखना ठीक सर और कोई दिक्कत आए तो ये टोल फ्री नंबर है ओके सर 639001213 ओके उसका कॉल करना कोई भी दिक्कत आती ठीक है थैंक यू सर थैंक यू सर আগ্ৰা যিটো এক্সপ্ৰেছ হাইৱে এইটোত লয় 325 টকা মানে এটা বাইকত 325 টকাকৈ লয় একদম আপ টু লক্ষ্ণৌলৈকে আপোনাৰ হাতত পানী স্প্ৰাইট আৰু কিবা এটা হাতত পানী এটা হাতত স্প্ৰাইট কম নহয় কমকৈ খা এইবিলাক থাকব নহয় চব থাকবতো তো আমি দুটা অলপ টাইম ৰখিলোঁ স্প্ৰাইট খালোঁ ঠাণ্ডা খালোঁ কিবা কিবি খালোঁ আৰু আপুনি কি খালে পানী খালোঁ 2 লিটাৰ পানী 2 লিটাৰ স্প্ৰাইটো হ'লে আধা আৰু লিটাৰমান খাইছোঁ তোৰ পানী হয় নেকি পানী খাই থাকিব লাগে এতিয়া ক্লিয়াৰ দেখাই দিয়কচোন মালটো দেখাই দিয়ক আছে মাল ঠিকে আছে চক মালটো ধুনা চাল সব ভ आधा घंटा गाड़ी चलती जाते इतनी टुपनी लगे बहुत टुपनी लगे क्या दूर लगे टुपनी बहुत टुपनी लगी আছে लाज ना আজি বহুত চলাইছো গাইস মানে বহুত স্পিডত চলাইছো আৰু বহুত কিলোমিটাৰ ৰান কৰিব লগা আছে লক্ষ্ণৌলৈকে যাব লগা আছে তই কি বুজি পাবি এটা হেপি দিন খাও হেপি দিন খা সৰু চলি নিচিনাকৈ কি খাই আছা হেপি দিন লাজ নাই খা যদি
তো আৰু এটা কথা আপোনালোকক লাষ্ট ব্লগত মই কৈছিলোঁ যে ৰেল ষ্টেচন কিহৰ কাৰণে গৈছিলোঁ আজি কম বুলি ৰেল ষ্টেচন এইটো কাৰণে গৈছিলোঁ মানে আপোনালোকে গম পাইছে ন এক্সিডেণ্টটো হোৱাৰ পিছত যিটো দুৰ্ঘটনা হৈছে তাৰপিছত মানে মই 1 কিলোমিটাৰ বাইক চলাবলৈও সক্ষম নহয় মানে চলাব পৰা কেপাচিটিয়ে নাই তথাপিও কিবাকৈ মই দিল্লীলৈকে আহিছোঁ এতিয়া অলপ ঠিক আছে দিল্লীলৈকে আহিছোঁ অহাৰ পিছত ৰেল ষ্টেচনত গৈছিলোঁ যে মই ভাবিছিলোঁ যে মই যে বাইক চলাব নোৱাৰোঁ বাইকটো পাৰ্চেছ কৰি দিওঁ মানে ট্ৰেইনত লৈ মই গুচি যাওঁ তাৰপিছত ভাবিলোঁ যে ৰূপজ্যোতি কাৰ লগত যাব তো বহুত ভাবা চিন্তাৰ পিছত ভাবিলোঁ যে নাই ৰূপজ্যোতিক অকলে এৰি গ'লে বেয়া দেখি তো তাকো লগত লৈ এতিয়া আকৌ গৈ আছোঁ সেইকাৰণে তো গাইজ আহি অলপ সন্ধিয়া হ'ল অলপ টাইম ইয়াতে ৰখিলোঁ আৰু কালি আমি ট্ৰেইন ষ্টেচনত গৈছিলোঁ মানে দেৱই কৈছিল যে মই নৰো যিটো ইনচিডেণ্ট হৈছিল তো নৰিম বুলি ভাবিছিল আৰু আমি ক'লো বোলো যিহেতু ৰাইডটো আছে ৰাইডটো কমপ্লিট কৰিলোঁ একেলগে বেছি কিলোমিটাৰ নাই মিনিটখানি ঘূৰি অহাৰ পিছত তো এতিয়া দেৱই কেঞ্চেল কৰি কিনে এতিয়া আমাৰ বৰ্তমান ৰাইড কৰি আছে আৰু আজি আমাৰ বহুত দিন যাব আছে দেৱক আজি 900 মাৰিব আছে চ' আজি আমি যিমান সোনকালে যাই পাৰোঁ সিমান সোনকালে যাই পাতো ভাল আৰু এইটো স্পিৰিটটো ভাল লাগছে কাৰণ যোনটো ৰাইডটো কেঞ্চেল নকৰে আৰু কমপ্লিট কৰিব যোনটো ট্ৰাই কৰিছোঁ আৰু 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 এটা কথা কৈ দিওঁ কিবা এটা শ্বেয়াৰ হৈ আছে দেৱই মানে গাড়ীগিলা ৰখি আছে কিন্তু তাতে পুলিচে মাতছি যোৱাৰ কাৰণে পুষ্টি বাইক যাবা দি আছিল আমি যোৱাৰ 2 ছেকেণ্ড পিছত সেইকাৰণেতো আহি গধূলি হৈ গ'ল আৰু খুব ধুনীয়া পৰিৱেশ আৰু মানে 50 কিলোমিটাৰ পিছে পিছে আমাক পুলিচে ৰখিবও দিছে সেইকাৰণে আমি 50 কিলোমিটাৰ পিছে পিছে ধুনীয়াকৈ ৰখি ধুনীয়াকৈ ৰেষ্ট লৈ গৈছোঁ মানে অলপ টাইম ইয়াতে ৰখিছিলোঁ ধুনীয়াকৈ অলপ একাপ চাহ খাই ল'লোঁ মানে নহ'লে গাটো কিবা লাগি যায় মানে অলপ ফ্ৰেছৰ কাৰণে খাই ল'লোঁ আৰু ইয়াৰ পৰা অলমষ্ট 50 কিলোমিটাৰ আছে কিমান কিলোমিটাৰ আছে ইয়াৰ পৰা 15 আছে লক্ষ্ণৌ পাই আছোঁ আৰু লক্ষ্ণৌত যাই বিৰিয়ানী খাম আজি কি খাবি আগে পাই লোৱা গা ধুই আছে গা ধুই আছে এচি লাগব নেকি ৰুমত কিন্তু আজি এচি নাই কিন্তু মাছবি তো ঠিক আছে বলক গৈ থাকোঁ এতিয়া ধুনীয়াকৈ এই গাড়ী এই আমি জীৱন ফাইনেলি আহি লক্ষ্ণৌ পালোঁ আৰু এইবিলাক বহুত ধুনীয়া ঠাই এইবিলাক চিনিয়ে নাপাওঁ লক্ষ্ণৌত বহুত বৰষুণ দি আছে আৰু হোটেল ইয়াৰ পৰা 15 মিনিটমান দেখাই আছে গুগল মেপত তো একদম বঢ়িয়াকৈ হোটেললৈ যাওঁ বলক তো গাইজ ফাইনেলি আহি ৰুম পালোঁ আৰু ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ খানা চানা খাই ধুনীয়াকৈ এডিট কমপ্লিট কৰি এতিয়া শুম ৰাতি 1টামান বজিছে আৰু কাইলৈ যাব লাগিব বহুত দূৰ মানে 900 কিলোমিটাৰমান চলাব লাগিব শিলিগুৰি পাৰ কৰাই যাম ক'ত যাওঁ নাজানো কিন্তু আজি বহুত চলালোঁ বহুত বেছি ভাগৰ লাগিছে তো কাইলৈ নতুন ব্লগৰ লগত লগ পাইছোঁ আজিৰ কাৰণে বাই বাই গুড নাইট